क'क्राझार जिल्लानि गसाइगाव महकुमा सिंनि तुलसीबिलाव सानै बर' हिन्जावसाखौ हानजायारि जिनाहारि खालामनाय दायनिगिरिफोरखौ गोख्रों साजा होनो दाबि क'क्राझार जिल्ला बिजेपि हानजानि। मख'नो गोनां बाथ्रादि थांनाय साननैसोनिफ्राय हादरसानि गुबुन गुबुन जायगायाव जिनाहारि जाथाय जानायनि खौरां मोननाय जादों। बेबादिनो नगावनि दिङाव टिउसननिफ्राय न'आव फैफिननाय समाव उन्दै हिन्जावसाखौ जिनाहारि खालामनानै लामायाव गारनानै थांनाय जाथाया 24 घन्टा बारलांनायनि उनावनो बिटिआर हालामनि गसाइगाव तुलसीबिलाव उन्दै बैसोनि सानै बर' हिन्जावसाखौ सा-8 दुथां सुबुङा जिनाहारि खालामनाय जाथाया ओनसोलनाङैनो दुंहाव थासारि सोमजिहोदों। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला शुक्रबारनि मोनाबिलियाव दुथां सुबुंनि मोनसे हानजाया गंसे एल्ट' आरो गंसे बलेर' गारियाव सानै हिन्जावसाफोरखौ लांखारनानै हानजायै जिनाहारि खालामो। बेनिनो सासेखौ गोब्राब थासारिजों क'क्राझार मेडिकेल कलेज एन्ड हस्पिटालाव फाहामथाय होबाय थानाय जादों। गुबुन फारसेथिं जिनाहारिजों सोमोन्दो थानाय चौदारानि 21 बोसोर बैसोनि जामाल खान, हारभांगानि 21 बोसोर बैसोनि शेख आब्दुल्ला आरो 25 बोसोर बैसोनि नुर आलमखौ पुलिसा हमनो हाबाय। बे बिथिङाव क'क्राझार जिल्ला बिजेपि हानजाया दायनिगिरिफोरखौ गोख्रों साजा होनो दाबि दैखाङो। आरो लोगोसेनो क'क्राझार जिल्ला बिजेपिनि आफादगिरि कबिता बसुमतारी आरो बिटिसिनि मावफुं सोद्रोमा रेवरिया नार्जारिया बेनि सोमोन्दै खौरां बिजोङाव ओरैबायदि बुङो। क'क्राझार गसाइगाव তেনেকুৱা ঘটনা সংঘটিত হোৱা বুলি হয়, আজি আমি কোকৰাঝাৰ থানাত আছোঁ। যিটো ছোৱালীটো বিয়াক অনা হৈছিলে তুলসীবিলৰ গাঁৱৰ পৰা, যিটো আজি ৰাতিৰ ঘটনাটো শুনি বহুত বেয়া লাগিছে। আৰু এই ছোৱালীবিলাক মানে মাইনৰ ছোৱালী হয়। এজনটো 16 বছৰ আৰু এজনটো 13 বছৰ। এজনটো ক্লাছ 9ত, এজনটো ক্লাছ 10ত পঢ়া বুলি শুনিছোঁ। আৰু বহুত বেয়া হৈছে এইটো। যোনে কালপ্ৰিট তেওঁলোকক মানে ধৰিব পৰা নাই। আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, যাতে এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট সিহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছোঁ। মৰ্মান্তিক ঘটনা ঘটিছে, আমি কণ্ডেম কৰি ষ্ট্ৰংলি। আৰু ঘটনাটো আমাৰ অসমত তেনেকৈ বাৰ বাৰ ঘটি আছে। আমাৰ মানে নাবালিকা ছোৱালীবিলাকো তেনেকৈ ধৰ্ষণ কৰি মাৰি পেলোৱাইতো, আৰু তেনেকুৱাকৈ জাগাই জাগাই মাৰি পেলাই থোৱা এইবিলাক আমি দেখিবলৈ পাই আছোঁ। এইটো কেনেকৈ ঘটিছে, এইবিলাকৰ কিবা ষড়যন্ত্ৰ হৈছে আছে নেকি আমি চৰকাৰক ডিমাণ্ড কৰিছোঁ। এইটো ওলাব লাগে আৰু তেনেকৈ যিবিলাক কৰিছে তেনেকৈ বিহিত ব্যৱস্থা লৈ পেলাই ষ্ট্ৰংলি পানিছমেণ্ট দিব লাগে। আমাৰ ইয়াতো যি যোৱাকালি ঘটিলে তুলসীবিলত দুজনী নাবালিকা ছোৱালীক তেনেকৈ কৰিছে, এতিয়ালৈকে এইটো কিবা হোৱা নাই। তথাপিও যিবিলাক আমি দেখিছোঁ ঘটনাটো ঘটিছে, এইটো দুৰ্ভাগ্যজনক। আমি তেনেকুৱা ঘটনাটো কণ্ডেম কৰিছোঁ আৰু ভৱিষ্যত তেনেকুৱা নহয়। আমাৰ যিবিলাক ব্যক্তিবিলাকে কৰিছে আৰু তেওঁলোকৰ টেণ্ডেঞ্চি মানুহ থাকিলে মই সিহঁতক অনুৰোধ কৰিছোঁ তেওঁলোক ইয়াৰ পৰা মানে দূৰত থাকক। আৰু এইটো যিবিলাক ঘটনা ঘটালে এই কালপ্ৰিটবিলাকক সোনকালে ধৰি পেলাই পস্কো আইনত সিহঁতক ষ্ট্ৰংলি একশ্যন লৈ পেলাই কাম কৰিব লাগে। সিহঁতক পানিছমেণ্ট দিব লাগে। পাৰিলে সিহঁতক আইনমতে তেওঁলোক যিমানখিনি শাস্তি দিব লাগে দিব লাগে। ইতিমধ্যে 3জনক আটক কৰা বুলি গম পোৱা গৈছে, বাকীবিলাক আৰু পলাতক অৱস্থাত থাকিব। আমি দেখিছোঁ এই 3জন নামটো শুনিছোঁ, তাৰপিছত বাকী যিটো পলাইছে নিশ্চয় তেওঁলোকে পলাই থাকিব নোৱাৰিব। কাৰণ আমাৰ অসম পুলিচে তেনেকৈ ষ্ট্ৰংলি এতিয়া কাম কৰি আছে। বেলেগত যেনেকৈ কৰিছে নহয়, আমাৰ ষ্ট্ৰংলি কৰি আছে। নিশ্চয় আজিৰ ভিতৰতে ধৰা পৰিব, এইটো আশা কৰিছোঁ।